Hello everyone, welcome back to my YouTube channel. Namaskar, স্বাগতম জনাইছো চেংমৰা ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো কোনো ব্লগ নহয় আসলতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ দা মানে প্ৰবীণ বৰাৰ গীতৰ অনুষ্ঠান এটা আপোনালোকৰ আগত মই দেখাবলৈ আহিছোঁ। তেওঁ আহিছিল ডিমুৰ ৰাইচাইলে তেওঁৰে বান্ধৱীৰ বিয়াত আৰু সেই বিয়াতে তেওঁৰ গীতৰ শৰাই আগবঢ়াইছিলে আৰু ময়ো আপোনালোকক সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। বলক তেতিয়া তেওঁৰ গীতৰ অনুষ্ঠান আমি উপভোগ কৰোঁ। এই গানটো লিখিছে বাবলুছে দিয়ে ভাল পাব খুজো আকৌ এবাৰ ধৰ্মৰ কাৰণে ই মোক বাৰে বাৰে কৈ থাকে ধৰ্মৰ কোনেও সন্মান নকৰে বিৰাট দুখীয়া আমি কৰোঁ Dia de domingo, de conhecer, noi, nisso daí joga gente, que sufoco, tu me mora tu mate তোমাকে সারো
सुखाई जो के नीचे आकी सुखाब भूल जाए मोरा तुम्हारे Bare bare kiyo nurane roi hua dhoabo roi hoi tumi bhulai joa
ভবাই নাছিলো তোমার বুকুর খবরগুলো যে ভাবে থাকে জড়াই নাছিলো মোৰ বাবে তোমাৰ হিয়া পৃথিৱীৰ ভ্ৰমৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ খবৰগুলো যে ভাবে থাকে জড়াই নাছিলো মোৰ বাবে তোমাৰ হিয়া পৃথিৱীৰ ভ্ৰমৰে লিখি লিখি থোৱা অনেক কবিতা শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ খবৰগুলো যে থাকে তুমি শুনাখো মায়া জাগি উঠে তুমি যে প্রজাপতি রূপে যাবে তুমি হাহিলে জোন পরাবোৰে পোহৰ খাবৰে আঁকিতে সেই উশাহে ল'ব তোমাকে জিৰণি তুমি যে মোৰ আধা লিখা জীৱা কাহিনী মোৰ মন তোমাতে হেৰুৱাই মোৰ প্ৰাণ তোমাতে আজৰি মোৰ মন তোমাতে অভিবাসী মোৰ প্ৰাণ তোমাতে শান্তি ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ খবৰগুলো যে ভাবে থাকে জড়াই নাছিলো মোৰ বাবে তোমাৰ হিয়া পৃথিৱীৰ ভ্ৰমৰে থাকে গানকেইটা শুনি কেনে লাগিল বাৰু নিশ্চয় ভাল লাগিল ন তেওঁৰ যিহেতু ভইচটো ইমান ধুনীয়া অসমৰ সু সন্তান অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে যিহেতু গানকেইটা পৰিৱেশন কৰিছে আৰু বৰ্তমান তেওঁৰ জনপ্ৰিয়তাটো বহুতেই আছে তেওঁৰ গানৰ কাৰণে গীতৰ কাৰণে তেওঁৰ সুৰৰ কাৰণে আৰু তেওঁৰ ভইচটোতো ক'বই নালাগে যদি ভাল লাগিলে এটা কমেণ্ট কৰিব এটা লাইক কৰিব আৰু যদি নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যিহেতু বেল আইকনটো দবালেহে আপোনালোকে মোৰ আগতীয়াকৈ ভিডিঅ'বিলাক পাব তেতিয়া আজিলৈ যাওঁ বাই বাই